আমাৰ এই কাহিনী পিছত শুনা দুটি। এই ভিডিঅ'টো কেৱল আপোনালোকৰ হাঁহি ধেমালিৰ কাৰণে বনোৱা হৈছে, গতিকে যাতে এই ভিডিঅ'টো আপোনালোকে চিৰিয়াছ হৈ নলয়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা ভিডিঅ'টো কি কৰি আছে, এটা ল'ৰা আৰু এটা ছোৱালী কি কৰে টিকটকত ভিডিঅ' বনাইছে, ঠিকেই আছে, কিন্তু এনেকৈ টিকটক ভিডিঅ' বনাই নেকি? ভালকৈ চোৱা, হাতটো ক'ত ৰাখিছে, মানে এটা দুটা লাইকৰ কাৰণে পপুলাৰ হ'বৰ কাৰণে এনেকুৱা ভিডিঅ' বনাই। হাতটা চাও কেনেকৈ ৰাখিছে। আৰু এজনী ছোৱালী কথা মন কৰক, কেতিয়াও মানে কঁঠাল কোৱাই নাই, তাৰ দেউতাক বজাৰৰ পৰা কেতিয়া কঁঠাল কিনাই নাই। চাওক কি কৰি আছে। কঁঠাল খাবলে ভয় এটা লাগে বুলি, মৰম দিবলে ভয় হিয়া ভাগে বুলি। এইজনী ছোৱালী কথা আৰু কিনো কম, কঁঠাল খাবলৈ ভয়ো লাগে আৰু মৰম দিবলৈ গ'লে তেওঁৰ হৃদয় বোলে ভাগি পৰে। আচ্ছা ঠিক আছে বাৰু, তোমাৰ হৃদয় ভাগি পৰক তো পৰক, কিন্তু এনেকুৱা ভিডিঅ' আৰু টিকটকত নবনাবা। বৰ্তমান যিসকল ল'ৰা ছিংগল হৈ আছে নহয়, তোমালোকৰ কাৰণে এটা বাম্পাৰ অফাৰ লৈ আহিছোঁ, চোৱা ভিডিঅ'টো। মোৰ ফ্ৰেণ্ড, মোৰ কলেজ ফ্ৰেণ্ড আজি 2 বছৰ পিছত লগ পাইছোঁ। নামটো কৈ দে। মিছ ৰীতা চুমুংপি। তাই একদম ছিংগল হৈ আছে, পিয়ৰ। মই বাৰু ছিংগল আছিলোঁ, বৰ্তমান মই এতিয়া BF এটা পাই গ'লোঁ। তাই একদম প্ৰায় ছিংগল আছে, কাৰোবাক লাগে যদি লৈ ল'ব পৰা। একদম চাওক কিউট আছে, ফিটনেছ পৰা দেখাটো ধুনীয়া আছে, একদম আপুনি লৈ ল'ব পাৰে। কাৰোবাক যদি লাগে মোক কমেণ্ট কৰিব পাৰে জল্দি, নহ'লে ইমান ভাল বস্তু ন, খুব বেছি দিন নাথাকে। কাৰোবাক লাগে যদি ইমিডিয়েটলি জল্দি ল'ব পাৰে। দুইজনী ছোৱালী একেলগে আছে, কিন্তু এটা ছোৱালীৰ BF আছে আৰু এজনৰ BF নাই। যদি তোমালোকে কোনোবা ছিংগল হৈ আছা, ল'ৰাবিলাক ছিংগল হৈ আছা, তেন্তে তুমি ল'ব পাৰা, এটা ল'ব পাৰা মানে লৈ লোৱা। লগৰজনী ক'লে একেবাৰে কিউট আছে আৰু গালবিলাক একেবাৰে চফ্ট হৈ আছে, লৈ লোৱা বেছি দেৰি নকৰি। আৰু এইজনী ছোৱালীৰ কথা কিনো কম, চালেই গম পাবা ভিডিঅ'টোত কি কৈছে। ঐ ল'ৰা, তোমালোকক গাভৰু ছোৱালী দেখিলে কেনেকুৱা লাগে? তোমাৰ নিচিনা ছোৱালী দেখিলে মনটো ভালেই লাগে একেবাৰে, মা কচম দে। তাৰ যিহে প্ৰেমত পৰা চেহেৰাটো। হয় মানিছোঁ, ল'ৰাসকলৰ চেহেৰা বেয়া, কিন্তু তোমালোকৰ যেন কাউতে বহুতে যে মুখত মেকআপ কৰিয়ে থাকে, সেইটো কোনে ক'ব? মেকআপ এদিন নকৰিলে যে চেহেৰা কেনেকুৱা হয় নিজেই গম পাবা। আৰু টিকটকত লেকচাৰ মাৰি আছে, অ' ল'ৰা তোমালোকে গাভৰু ছোৱালী দেখিলে কেনেকুৱা লাগে? মানে আজিকালি ছোৱালী টিকটকত ফেমাছ হ'বলৈ কি যে নাটক কৰি থাকে তেওঁলোকেই জানে। भाइयों बहनों, यह देश बदल रहा है, लेकिन कुछ लोगों का दिमाग नहीं बदल। ঠিকে কৈছে মোদীজী আপুনি। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই নিজে প্ৰথম ভিডিঅ' এইটোৱেই বনোৱা, তেন্তে কিবা যদি ভুল হয় প্লিজ কমেণ্ট কৰি জনাই দিব প্লিজ, আগত যাতে এনেকুৱা ভুল নহয়। নমস্কাৰ।